Hi friends and welcome back to my YouTube channel. Friends, আপোনালোকক সকলোৱে জানে আজি ৰাসৰ প্ৰথম দিন হয় আৰু মই আহিছোঁ মঙলদৈ ৰাসলৈ আৰু ৰাস কেনেকুৱা কিমান ধুনীয়া ডেকৰেট কৰিছে তো আপোনালোকক এবাৰ দেখাব আহিছোঁ তো চাই থাকক মোৰ ভিডিঅ'টো আৰু যিসকলে এতিয়ালৈ মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে বলক আজি আমি মঙলদৈ ৰাস চাওঁ ফাৰ্ষ্ট এতিয়া আমি মূৰ্তি খোলাখন চাই লওঁ তাৰপিছত আমি মেইন ৰাসৰ ফালে যাম আনন্দ মেলালৈ তো বলক বেটাৰী গাড়ী চাওক না বেটাৰী গাড়ী বাপৰে বাপ এই চাওক না বেটাৰী গাড়ী জিলাপি মেইন জিলাপি নহ'লে আৰু ৰাস নহয় জিলাপি মেইন আৰু এইখন হৈছে মেইন গেটেৰে এতিয়া আমি সোমাই যাম মূৰ্তি খোলালে তো চাই থাকক কেনেকুৱা ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এয়া চিকাৰী এইটো আৰু এইফালে গোটেই ধুনীয়া এটা ফৰেষ্টৰ দৃশ্য দেখাইছে এইবিলাক জীৱ জন্তু আছে গড় হাতী হৰিণা তাৰপিছত আৰু কিবা কিবি আছে আৰু দেখাই আছোঁ আপোনাক চাই থাকক আৰু এইফালে মূৰ্তি আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি থোৱা আছে শ্ৰীকৃষ্ণৰ জন্ম কেনেকুৱাকৈ হৈছিল ক'ত হৈছিল কি হৈছিল কেনেকৈ দিছে গোটাখিনি বস্তু লিখা আছে এয়া চাওক কি মজা ডেকৰেট কৰিছে আৰু মানে এইবাৰ যোৱাবাৰ হোৱা নাইতো মানে 2 বছৰ নে 3 বছৰ হোৱা নাই তাৰপিছত হৈছে এতিয়া আৰু এই যে চাওক এতিয়া জেব্ৰাটো চাওক জেব্ৰাটো কি মজা লাগিছে একদম অৰিজিনেল নিচিনা কৰিছে এইয়া চাওক এতিয়া আৰু ভিতৰৰ ফালে যাওঁ এতিয়া ভিতৰৰ ফালে কেনেকুৱাকৈ দেখাই দি আছোঁ আপোনালোকক চাই থাকক আৰু মানে কি প্ৰত্যেকবাৰে এটা এটা নতুন নতুন ডেকৰেট কৰে আনকমন কৰে আৰু ৰাসত প্ৰত্যেকবাৰে এটা এটা নতুন মানে স্পেচিয়েল এটা নতুন ডেকৰেট এটা কৰে মানুহ আছে এইটো হৈছে শিৱলিংগটো নতুন ডেকৰেট কৰিছে এইবাৰ যোৱাবাৰ এটা চৰাই কৰিছিলে যোৱাবাৰ মানে এবাৰ প্ৰায় 3 বছৰৰ মূৰতহে হৈছে লাইনবিলাক দি থৈ আহিলোঁ চাওক না কিমান ধুনীয়া ডেকৰেট কৰিছে এয়া হৈছে ভাগৱত প্ৰণয়নত আৰু এইফালে হৈছে ভগৱান শ্ৰীকৃষ্ণৰ অভিভাৱক আৰু এইফালে হৈছে এয়া কাৰাগাৰত বন্দী কেনেকৈ হৈছিল কি হৈছিল কেনেকৈ ভগৱান শ্ৰীকৃষ্ণক যশোদাৰ ওচৰত নিছিল সেইবিলাক ধুনীয়াকৈ গোটাই দেখাই আছে যশোদা কেনেকৈ লালন পালন কৰিছে এইবিলাক দেখাইছে এয়া চাওক আপোনালোক আহিব পাৰে আহি কিনে ধুনীয়া একদম পূৰা মঙলদৈ ৰাস চাওক বহুত ধুনীয়া হৈছে আৰু এয়া চাওক আৰু এইবিলাক হৈছে গোপিনী ৰাধা কৃষ্ণৰ লগত ধুনীয়া গোপিনীৰ লগত এয়া চাওক আৰু এইফালে চাওক কৰৰ ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণ ৰাধাকৃষ্ণ পূজা তাৰপিছত এইফালে এয়া বকাসুৰক কেনেকৈ বধ কৰিছিল ভগৱান শ্ৰীকৃষ্ণই তাৰ আকৃতি দেখাইছে
পায় তই মন্দিৰ এইটো কি কওকচোন আপোনালোকে কি কওক এইটো কি কওক কলকি অৱতাৰ মজা দিশত কৈছোঁ মজা মজা ৱাও itu baru Nabi Wisnu. Wow, ini mozza juga konsep lah. আৰু এইফালে হৈছে বজাৰত মই মানুহজনে পূৰা বজাৰ কৰি আছোঁ চাওক নেকি চাওক আপোনালোকে আৰু আপোনালোকক এতিয়া মূৰ্তিশলাখন দেখাই দিলোঁ আৰু এতিয়া আমি যাম আনন্দ মেলালৈ আনন্দ মেলাত কিমান ধুনীয়া মানে ডেকৰেট কৰিছে সেইটো চাই আহোঁ আজি আৰু নেক্সট ভিডিঅ'ত আনন্দ মেলাখন ধুনীয়াকৈ দেখাই দি আছোঁ আপোনালোকে চাব এইটো ভিউ চাওক কি মজা ভিউ এয়া হৈছে ৰাসৰ ভিউ ওপৰৰ পৰা